আহি থাকক পলবা ধৰিছে কোনোবা কোনোবাই শয়তানে কৈছে কি ক'ত দিবাগে যা এই কাণত ধৰি ঘূৰি আছে ক'ত বাহিৰত যা সন্তানক লৈ কেনে কেতিয়াও আপুনি মই গৌৰৱ অহংকাৰ কৰিব নালাগে তোমাক মই ছোৱালী দিছিলোঁ তুমি দুনিয়াত থাকোঁতে ল'ৰা ছোৱালীক কি পঢ়াইছিলা কি লাইনত তুমি ৰাখিছা মই আপোনালোকক আমাৰ নবীক কোনে কোনে ভাল পায় খাৰা হওকচোন আমাৰ নবীক কোনে কোনে ভাল পায় খাৰা হ'ব পাৰিছোঁ নবীজীক যদি বেয়া পায় তেনেহ'লে বহি থাকক যদি ভাল পায় সঁচা খাৰা হওক নবীজীক সঁচাই ভাল পায় যোনে যোনে খাৰা হৈ যাক মহিলাসকলক কোৱা নাই পুৰুষসকলক কৈছোঁ চেয়াৰত বহি থকাসকলক কৈছোঁ না না এই বাহিৰ গুচি ইয়াতে উঠে অহা নাই ভাবছি কি কিটো কৰে জ্বলাবে যাই নহওক নবীজীক নবহিব কিন্তু নবীজীক যদি সঁচাই ভাল পাওঁ নবীজীৰ সুন্নতৰ ওপৰত আমি আমল কৰিম নে ইনশাআল্লাহ কৰিম নে ইনশাআল্লাহ যদি কৰে তেনেহ'লে মছজিদত গ'লে আমি কোনখন ভৰি দিওঁ মছজিদত গ'লে কোনখন ভৰি দিওঁ খুব ভৰি পাৰে দিয়াটো সুন্নত এতিয়া খুব ভৰি পাৰে দিয়া চেয়াৰত বহা চব পাৰে দিয়া খুব ভৰি পাৰে দিয়া কাগজ দেখি আহি থাকক যদি নবীজীক বেয়া পায় তাতে থাকক নবীজীক যদি ভাল পায় আগে আহক ইয়াতে গম পোৱা যাব নবীক কিমান ভাল পায় আহক ইনশাআল্লাহ আহক ঐ ভাই সন্মান নাযায় চব আহক আল্লাহ নবী লেট্ৰিঙত গ'লে বাহু ভৰি দিয়ক সেইকাৰণে পাৰে কেনে আহক ইনশাআল্লাহ আৰে ভাই চব আহক চেয়াৰত বহি থকা গোটেই আহক তলত বহিলে সন্মান নাযায় আহক নবীজীৰ সুন্নত হয় তলত বহাটো আহক আহি থাকক পলবা ধৰিছে কোনোবা কোনোবাই শয়তানে কৈছে কি ক'ত দিবাগে যা এই কাণত ধৰি ঘূৰি আছে ক'ত বাহিৰত যা আহক ইনশাআল্লাহ এতিয়া বহক বহুত দূৰত আছিল মই দেখাই পোৱা নাছিলোঁ আমাৰ দূৰত থকা কাৰণে আহক ইনশাআল্লাহ এতিয়া বহকচোন কোনপিনে সন্মান নাই চাওঁচোন চেয়াৰ হৈছে বুজুৰ্গৰ কাৰণে আৰু মই যদি বহিছোঁ আপোনালোকে ভাবিব পাৰে জোনাবে আৰাম চেয়াৰত বহি লৈছিতো সেইকাৰণে আমাক কৈ আছে মই আপোনালোকৰ কাৰণে বহিছোঁ এটাই নবহিলে দেখা পোৱাত অসুবিধা হয় বুজি পাইছি না যদি আপোনালোকে কয় জোনা আপুনি বহুত তলত ময়ো তলত বহিম ইনশাআল্লাহ বহিম নেকি তলত কৈ আছোঁ মই যাই নহওক মই কথাটো আকৌ লাইন লৈ আহোঁ মই মা ভনীসকলক কৈছিলোঁ সন্তানক লৈ কেনে কেতিয়াও আপুনি মই গৌৰৱ অহংকাৰ কৰিব নালাগে সন্তানক লৈ কেতিয়াও গৌৰৱ অহংকাৰ কৰিব নালাগে সন্তান আল্লাহ দিয়া দান হয় সন্তানটো আল্লাহে দিছে আজি আপোনাৰ দৰে মোৰ দৰে কিমান মানুহৰ সন্তান আল্লাহ দুনিয়াৰ পৰা উঠাই লৈ গৈছে হয় না নহয় ভাই সন্তান আজি আপোনাৰ দৰে মোৰ দৰে কিমান মানুহৰ সন্তানক আল্লাহ দুনিয়াৰ বুকৰ পৰা উঠাই লৈ গৈছে আৰু কিমানক আল্লাহ তাআলাই সন্তান দিয়াই নাই বহুতৰ ছোৱালী আছে ল'ৰা নাই ল'ৰা আছে ছোৱালী নাই কিন্তু বহুত মা ভনীয়ে অন্য মা ভনীক হাঁহি তুচ্ছ গণ্য কৰে বোলে অমুকৰ ছোৱালী নাই অমুকৰ ল'ৰা নাই অমুকক সন্তান দিয়া নাই মোৰ ভাই সন্তান আল্লাহ দিয়া দান হয় সন্তানটো আল্লাহে দিছে এই আল্লাহ সন্তান দিবও পাৰে আৰু সন্তান লৈ যাবও পাৰে সন্তানক লৈ অহংকাৰ নকৰিব আল্লাহ তাআলাই যি সন্তান আপোনাৰ মোৰ কাৰণে দুনিয়াত পঠাইছে এই সন্তানক সিনেমাৰ হিৰো বনোৱাৰ কাৰণে নহয় সিনেমাৰ হিৰোইনী বনোৱাৰ কাৰণে নহয় ড্যান্সার বনোৱাৰ কাৰণে নহয় নাচনী বনাবার কাৰণে নহয় আল্লাহ তাআলাই সন্তান দিছে আল্লাহ তাআলার নেক বান্দা আল্লাহর নবীর নেক উম্মত বনোৱাৰ কাৰণে দিছে আজি মুসলমান সন্তান মুসলমানৰ ল'ৰা মুসলমানৰ ছোৱালী আজি নাচনী হৈ আছে ড্যান্সার হৈ গৈছে গায়ক সিঙ্গার হৈ গৈছে আল্লাহ মারা যাওয়ার প্রশ্ন করিব হে অমুক তোমাক মই লড়া দিছিলো তোমাক মই ছোৱালী দিছিলো তুমি দুনিয়াত থাকোতে লড়া ছোৱালী কি পঢ়াইছিলা কি লাইনত তুমি রাখিছিলা আর যদি আপনার মোর ছোৱালী আপনার মোর লড়া যদি সিনেমার হিরোইনি হিরো হয় গায়ক গায়িকা হয় ড্যান্সার নাচনী হয় আল্লাহ তাআলাই কব মই তোমাক সন্তান সেই কারণে দিয়া নাছিলো আর সেই সন্তানৰ কারণে আল্লাহ কোরআনত কইছে রব্বানা আতআনা সাআদাতানা ওয়া কুবরাআনা আল্লাহ তাআলাই কোরআনত কই দিছে নিজৰ সতি সন্তানে কিয়ামতৰ দিনাই নিজৰ মাক বাপেকৰ গিৰৱান পাকৰ লব ধৰি লব আর আল্লাহ কব ইয়া আল্লাহ মোর মা আছিল মোর বাবা আছিল কিন্তু মোক দুনিয়ার মানুহৰ আগত লেভেল দিবৰ কাৰণে মোক অমুক পঢ়াইছিল মোক ড্যান্সার
বনাইছিল, মোক সিংগাৰ বনাইছিল, মোক নাচনী বনাইছিল, মোক হিৰো বনাইছিল, মোক হিৰোইনী বনাইছিল, কিন্তু মোক এজন দিনদাৰ বনোৱা নাছিল, নবীৰ উম্মত বনোৱা নাছিল, আল্লাহৰ খাস বান্দা বনোৱা নাছিল, মোক কোরআনৰ তালিম দিয়া নাছিল, ইংলিছত লেকচাৰ দিব পৰা বনাইছিল, ইংলিছ মিডিয়ামত পঢ়াইছিল, কিন্তু মোক মাদ্ৰাছাৰ ইলম দিয়া নাছিল, তালিম দিয়া নাছিল। সেই বুলি মই কোনো মাদ্ৰাছাৰ কোনো স্কুলৰ দুশ্মন নহয়, ময়ো স্কুলত পঢ়িছোঁ আলহামদুলিল্লাহ। মই গুজাৰিছ কৰোঁ আপোনালোকৰ সতি সন্তানক আপোনালোকে নিজৰ সতি সন্তানক আপোনালোকে দিনৰ ইলিম দিবানা পঢ়িব, স্কুল পঢ়ক, কলেজ পঢ়ক, ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, মাষ্টৰ, এছপি, ডিএছপি, আইএছ, প্ৰফেচাৰ, বিএসএফ, সিআরপি, পুলিশ, জি বনা আপনি তাক বনা, মানা বিলকুল নাই, বিলকুল জায়েজ আছে আপনি বনক, কিন্তু ডিএসপি, এএসপি, মাস্টার, ইঞ্জিনিয়ার লগত আপনার নিজের সন্তানক এটা দিনদার আল্লাহর নবীর সচ্চা পাক্কা উম্মত বনোয়ার কারণে আপনি কোশিশ করো। কারণ এই দুনিয়ার যেটো ইলিম, দুনিয়ার যেটো বিদ্যা, এই বিদ্যা তো খন্তেকীয় হয়, মুখতাসার কেইদিনমানৰ কাৰণে হয়, যেতিয়ালৈকে দুনিয়াত থাকো তেতিয়ালৈকে হয়, কিন্তু এই দুনিয়াৰ বিদ্যা, দুনিয়াৰ ইলিম আমাৰ লগত নাযায়। সেইটো কাৰণে মই কওঁ স্কুলৰ কিতাপ বাচ্চাবিলাকে আগত দেখি লয় না পিছফালে লয়? কোনফালে লয় কওকচোন? উত্তৰটো দিয়ক, কোনফালে লয় ভাবি? পিছফালে লয়। স্কুলৰ কিতাপ পিছপিনে লয়, মাদ্ৰাছাৰ কিতাপ কোরআন ও হাদিস ক'ত লয়? বুকুত লয়, আগৰ পিনে লয়। তাৰ মানে এই কোরআন ও হাদিস আপোনাৰ মোৰ লগত মাৰা যাৱাৰ পিছতো আগত যাব, আৰু স্কুলৰ কিতাপ পিছফালে লৱা মানে এই দুনিয়াতে লৈ ৰৈ যাব, লগত কিন্তু গুচি নাযায়। সেই বুলি মই স্কুল পঢ়াব বাদ দিয়া নাই, আপোনাৰ ল'ৰা ছোৱালীক আপুনি স্কুলত বিলকুল পঢ়াওক, স্কুলৰ লগে লগে আপুনি কোরআন ও হাদিসৰ তালিম দিয়ক, কোরআন ও হাদিসৰ তালিম দিয়ক। আজি আপনার ইন্তেকাল, আপনার বিবির ইন্তেকাল, আপনার আম্মার আব্বার ইন্তেকাল, কিন্তু জোনাব আহি কেনে কি কৰি আছে? জানাজার নামাজ পঢ়াই আছে। যদি জোনাবে জানাজার নামাজ পঢ়ায়, আপুনি কওকচোন জোনাবে জানাজার নামাজ পঢ়াৰ পিছত জোনাবৰ চকুৰ পানী ওলাব নেকি? কাৰণ নিজৰ সতি সন্তানে জানে মাক বাপেকৰ মৰম, মই জানিম মোৰ আম্মাৰ মৰম, মই জানিম মোৰ আব্বাৰ মৰম, কাৰণ মোৰ আব্বাই মোক মাথাৰ ঘাম মাটিত পেলাই কেনে ডাঙৰ দীঘল কৰিছিল, মোৰ আম্মাই মোক বুকৰ হাড় খুৱাই কেনে ডাঙৰ দীঘল কৰিছিল। যেতিয়া মোৰ আব্বাৰ জানাজাৰ মই নামাজ পঢ়াম, তেতিয়া মোৰ চকুৰ পৰা পানী ওলাব আৰু মোৰ কান্দন ওলাব, হে আল্লাহ মোৰ আব্বাৰ জানাজাৰ নামাজ মই পঢ়াই আছো, আল্লাহ মোৰ আব্বাক আপুনি জান্নাত দিব। মোৰ আম্মাই জানাজাৰ নামাজ যেতিয়া মই পঢ়াম, মোৰ আম্মাৰ মোৰ মৰমৰ কথা মনত পৰিব, হে আল্লাহ মোৰ আম্মাই মোক বুকত লৈছিল, মোক পেটত লৈছিল, মোক কোলাত তুলি লৈছিল, মোক আম্মাই মোক বুকৰ হাড় খুৱাই ডাঙৰ দীঘল কৰিছিল, আল্লাহ মোৰ আম্মা দুনিয়াৰ পৰা গুচি গৈছে, আল্লাহ মোৰ আম্মাক আপুনি জান্নাত দিব। বেটাই যেতিয়া দোয়া কৰিব তেতিয়া চকুৰ পানী ওলাব, দোয়া কবুল হ'ব। কিন্তু আজিৰ মানুহে নিজৰ সতি সন্তানক কোরআন ও হাদিসৰ ইলম নিদিয়ে।